মধুস্মৃতি ষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মাই লাইফ মাই ষ্টাইল মধুস্মৃতিৰ সৈতে আপোনালোক। আজি এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। একদম চিম্পল চিকেন, কোনো মছলা ব্যৱহাৰ কৰা নাই, একদম চিম্পলকৈ বনাইছোঁ গৰমত খাব পৰাকৈ। ব'লক এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। আপোনালোকে ট্ৰাই কৰিব বুলি আশা কৰিলোঁ ৰেচিপিটো। চিকেনৰ ৰেচিপিটোৰ কাৰণে মই 1 কেজি চিকেন লৈছোঁ, ব্ৰইলাৰ চিকেন, আৰু 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি দি মই মেৰিনেট কৰিছোঁ, লগত নিমখ হালধিও দিছোঁ। এটা কথা মন কৰিব, মই মেৰিনেট কৰোঁতে মিঠাতেল ব্যৱহাৰ কৰা নাই। এয়া আদা নহৰু পেষ্ট আগতেই বনাই ল'লোঁ, আৰু এতিয়া মান ধনিয়া দি দিছোঁ, মান ধনিয়া অকণমান টুকুৰ টুকুৰ কৰি দিছোঁ, আৰু লগত প্ৰায় 10টামান জালুক দি দিছোঁ। দি সেয়া পেষ্ট বনাই ল'লোঁ। পেষ্ট বনাই লৈ এতিয়া সেই পেষ্টখিনি দি আকৌ এবাৰ এইখিনি মেৰিনেট কৰি মই আধা ঘণ্টামান ৰাখি দিম। মান ধনিয়াৰ বদলি আপোনালোকে সিটো ধনিয়াও ল'ব পাৰে। বৰ্তমান সময়ত মোৰ ওচৰত সিটো ধনিয়া নাছিলে, আৰু সেইকাৰণে মই মান ধনিয়াই ব্যৱহাৰ কৰিলোঁ। এয়া কেৰাহী গৰম হৈ গ'ল। কেৰাহী গৰম হ'লত মই অলপ মিঠাতেল দি দিলোঁ। মিঠাতেল গৰম হ'লত এয়া আলুখিনি আগতে ফ্ৰাই কৰি লৈছোঁ। আলু ফ্ৰাই কৰোঁতে নিমখ আৰু হালধি দুয়োটাই অকণ অকণ দি দিছিলোঁ। এয়া আলু ফ্ৰাই কৰা তেলতে মই 4টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছিলোঁ। সেই পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। লগত এয়া ঘৰৰে তেজপাত 4খিলামান দি দিছোঁ। এয়া প্ৰায় গল্ডেন ব্ৰাউন হৈ গৈছে, আৰু মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। মাংসখিনি কেৰাহীত দি অলপ দেৰি লৰাই ল'লোঁ। আপোনালোকক লৰাই লোৱা দেখাব নহ'লে, আৰু ঢাকন মাৰি এতিয়া চিমত অকণমান থৈ দিম। আৰু এয়া প্ৰায় 10টামান কাজু লৈ লৈছিলোঁ, কাজুখিনি পিচি লওঁ। এয়া প্ৰায় 15 মিনিটমান মাংসখিনি ফ্ৰাই কৰি ল'লোঁ, আৰু মই এতিয়া প্ৰায় 1 কাপমান পানী দি মাংসখিনি সিজাই ল'ম। আপোনালোকক পানী দিয়া দেখাব নহ'লে। তাৰপিছত 10 মিনিটমানৰ পিছত মই গৰম পানী প্ৰায় 2 কাপ দি দিলোঁ মাংসত, আৰু মাংসখিনিত সেইদৰে 10 মিনিট আকৌ সিজিবলৈ দিলোঁ। সিজাৰ পিছত মই এয়া কাজুখিনি দি দিছোঁ, কাজুৰ পেষ্টটো দি দিছোঁ। কাজুৰ পেষ্ট দিয়াৰ পিছত মই আকৌ 10 মিনিটমান সিজিবলৈ দিলোঁ, আৰু এয়া নমাবৰ সময়ত মই বাটাৰ অকণমান দি দিছোঁ, 1 চামুচ বাটাৰ দি দিছোঁ। বাটাৰ দিলে টেষ্টটো খুব ধুনীয়া হয়। আৰু এয়া মাংস প্ৰায় হৈ গৈছে, আৰু এয়া এতিয়া পৰিৱেশন কৰিবলৈ লৈছোঁ। এইদৰে মাংস বনাই আপুনি পোলাও লগত খাব পাৰে, ভাতৰ লগত খাব পাৰে, ৰুটিৰ লগত, পৰঠা লগত বা লুচিৰ লগতো খাব পাৰে। একেবাৰে কম মছলা দিয়ে বনাইছিলোঁ, গৰমত খাব পৰাকৈ। এটা কথা কিন্তু মন কৰিব, মই ইয়াত ইলাচি ডালচেনি ব্যৱহাৰ কৰা নাই। মই ইয়াত জলকীয়াও ব্যৱহাৰ কৰা নাই। যদি ইচ্ছা কৰে আপোনালোকে জলকীয়া দি ল'ব পাৰে। আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালেই লাগিলে। একদম চিম্পল ৰেচিপি আছিল। এবাৰ বনাই খাই চাব, আৰু মোক কমেণ্টত জনাব যে আপোনালোকৰ কেনেকুৱা লাগিলে। আৰু আজি ভিডিঅ'টো সকলোৱে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকন প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া মোৰ ন'টিফিকেশ্যনৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকে। আৰু নতুন কণ্টেণ্টৰ সৈতে নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে হাঁহি থাকক, ভালকৈ থাকক।